সো নমস্কাৰ বন্ধুসকল যোনটো পোষ্ট আসাম পুলিচৰ আন্ডাৰত ট্ৰান্সপোৰ্ট এণ্ড ডাইৰেক্টৰ অফ ইনলেণ্ড ৱাটাৰ ট্ৰান্সপোৰ্টৰ যোনটো পদ মুকলি হৈছিল তাৰে এপ্লাই অনলাইন চলি আছে ইয়াতে চাওক আপোনালোকক দেখাই দিছোঁ যে অনলাইন এপ্লিকেশ্যন পৰ্টেল ইজ লাইভ নাও মানে কি ইয়াতে ক্লিক কৰিলে ক্লিক হেয়াৰ টু এপ্লাই ইয়াতে ক্লিক কৰি দিলে আপোনাৰ মোবাইলতে এনেকৈ এপ্লিকেশ্যন ফিল আপ কৰিব পাৰিব মানে কি আপুনি মোবাইলতে অনলাইন এপ্লাই কৰিব পাৰিব আপুনি কেনেকৈ কি কৰিব চাওক মই জনাই দিছোঁ চাওক আপুনি প্ৰথমতে আপোনাৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰি ল'ব ক্ৰম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপুনি চাওক ক্ৰম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপুনি ইয়াতে টাইপ কৰিব SLPRB তাৰপিছত সাৰ্চ কৰিব SLPRB আপুনি সাৰ্চ কৰাৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ খোল খাই আহিব আপোনাৰ ডেশবৰ্ডটো খোল খাই অহাৰ পিছত আপুনি ইয়াতে ক্লিক কৰিব আৰু ক্লিক কৰি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব সো বন্ধুসকল এইখিনি আছিল আজিৰ ইনফৰমেশ্যন যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আগন্তুক ভিডিঅ'টোৰ কাৰণে নটিফিকেশ্যনৰ বেলটো বজাই ৰাখিব সো আজিলৈ ইমানে ধন্যবাদ